Hello friends, welcome back to my channel once again. Friends, বহুত দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আৰু মেইন কথাটো হৈছে কি আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কিবা যদি ছাজেশ্যন থাকে আপোনালোকে প্লিজ কমেণ্ট বক্সত লিখিব। তেতিয়া বহুত এনকাৰেজ ফিল কৰা যায় আৰু নতুন নতুন ভিডিঅ' বনাবলৈ বহুত এনকাৰেজ পাওঁ আৰু উৎসাহ পাওঁ মই। Friends, আজিৰ ভিডিঅ'টোৰ টপিক হৈছে how to do 200 PV in every month and why it is important for us. So friend, এইটো কোনো mandatory নহয় যে আমি 200 PV কৰিবই লাগিব because it's an independent business. আৰু আমি as a business owner আমি আমাৰ নিজৰ ইচ্ছামতে আমি বিজনেছটো ডেভেলপ কৰিব পাৰোঁ। কিন্তু friend, after all it's a business. তো আমি কি কৰিব লাগিব? আমি নিজৰে এটা টাৰ্গেট বনাব লাগিব। কাৰণ কিয়? এইটো এটা ডুপ্লিকেবল বিজনেছ হয়। আমি বিজনেছটো যেনেধৰণে আগবঢ়াই লৈ যাম ঠিক তেনেধৰণে আমাৰ লগত অহা আমাৰ বিজনেছ পাৰ্টনাৰসকলেও আমাক ডুপ্লিকেট কৰি কিনে তেওঁলোকে বিজনেছটো আগবঢ়াব। তো বিজনেছটো আমাৰ গ্ৰ' হোৱাত সহায় হ'ব। ফ্ৰেণ্ডছ, আমি সকলোৱে জানো যে 1 PV ইকুৱেল টু 110 rupees এপ্ৰক্সিমেটলি। তেনেহ'লে 200 PV হ'বলৈ হ'লে আমাৰ 200 into 110 is equal to 22,000 rupees এপ্ৰক্সিমেটলি হয়। এতিয়া কথা হ'ল 22,000 rupees বা 200 PVৰ প্ৰডাক্টছ আমি অকলে কনজিউম কৰিম নেকি? নিশ্চয় নহয়। কাৰণ ইমানখিনি প্ৰডাক্ট আমাৰ এখন ফেমিলিত নালাগে বা আমি কনজিউম নকৰোঁ। তো এতিয়া কথাটো হ'ল কি এই 200 PVটো আমি কি ধৰণে প্ৰতি মাহতে টাৰ্ণ অভাৰ কৰিম? চাওক, আমি ডাইৰেক্ট চেলিং পাৰ্টনাৰ হিচাপে প্ৰতিজন ডাইৰেক্ট চেলাৰে আমি নিজৰ কোম্পানীৰ প্ৰডাক্ট ইউজ কৰোঁ। আৰু তাত যদি আমি ধৰি লওঁ আমাৰ পাৰ্চনেল ইউজ 50 PV হয় আৰু আমি যিখিনি ৰিটেইলিং কৰোঁ আমাৰ ৰিটেইলিঙৰ পৰা যদি আমাৰ 50 PV আহে আৰু যিখিনি প্ৰিফাৰ্ড কাষ্টমাৰ বা ৰেজিষ্টাৰ্ড কাষ্টমাৰ হয় আৰু তেওঁলোকৰ ফালৰ পৰা যদি আমাৰ 100 PV আহে তেনেহ'লে আমাৰ 200 PVটো অনায়াসে আমি প্ৰতিমাহে কৰিব পাৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আমি কেনেধৰণে আমি আমাৰ 200 PVটো কৰিব পাৰোঁ। কিন্তু এই 200 PVটো কৰিব যোৱাতে আমাক কিন্তু কিছুমান কাষ্টমাৰৰ লিষ্ট লাগিব। কাৰণ কিয়? কাষ্টমাৰে প্ৰডাক্ট কিনিলেহে আমাৰ PV হ'ব আৰু তেতিয়াহে আমাৰ ব্যৱসায়টো বাঢ়িব। আমি মান্থলি 200 PVৰ টাৰ্ণঅভাৰটো কৰিব পাৰিম। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? আমি তেওঁলোকক আমাৰ প্ৰডাক্ট শ্বেয়াৰ কৰিব লাগিব, তেওঁলোকক প্ৰডাক্টৰ গুণগত মানদণ্ড জনাব লাগিব, তেতিয়াহে প্ৰডাক্টবোৰ তেওঁলোকে ইউজ কৰিব আৰু আমাৰ এই 200 PVটো হোৱাত সহায় হ'ব। এতিয়া আমি তেওঁলোকক এই প্ৰডাক্টখিনিৰ বিষয়ে জনাব লাগিলে আমি নিজেও জানিব লাগিব আৰু তাৰ কাৰণে আমি কোম্পানীৰ ট্ৰেইনিংবোৰ লোৱাটো অতিকৈ জৰুৰী। তো আমি এইখিনি কাম কৰিলেহে আমি এই 200 PVটো কিন্তু কৰিব পাৰিম। ধৰি ল'লোঁ আমি যদি এজন কাষ্টমাৰক 10 PVৰ প্ৰডাক্ট চেল কৰোঁ তেনেহ'লে আমাক মুঠ 15জন কাষ্টমাৰ লাগিব আমাক 150 PV হোৱাৰ কাৰণে। আৰু এই 10 PVটো আমাৰ পাৰ্চনেল কেয়াৰ কেটেগৰীৰ পৰা গ্লিষ্টাৰ, টুথব্ৰাছ, শ্বেম্পু, চাবোন, কোকোনাট অইল, আমলা অইল, বডি লোশ্যন বা জেন্টছ গ্ৰুপিং কিট আমি এইবোৰ দি কিনেও আমি এই 10 PVটো অনায়াসে কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় বুজি পালে যে আমি এই 200 PVটো কৰিবলৈ আমি কি কি কাম কৰিব লাগিব আৰু কেনেধৰণে কৰিব লাগিব। ফ্ৰেণ্ডছ, আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে। আৰু আপোনালোকক অনুৰোধ জনালোঁ যাতে কিবা ছাজেশ্যন থাকিলে কমেণ্ট বক্সত জনায় যাতে মই আকৌ নতুন ভিডিঅ' এটা বনাবৰ কাৰণে উৎসাহ পাওঁ। থেংক ইউ এণ্ড চি ইউ এগেইন।